মই বহুত এতিয়া ভাল লাগিছে আৰু মোৰ কষ্টৰ ফল মই পাইছোঁ বুলি ভাবিছোঁ আৰু খুব ভাল লাগিছে। মোৰ বহুত ভাল লাগিছে, কষ্ট কৰিছিলোঁ যেনেকৈ তেনেকৈ পাইছোঁ বুলি ভাবি লৈছোঁ আৰু। আছাম কামাণ্ডো বেটেলিয়ন। আপোনাৰ বাহিৰ দিছিলোঁ তেজপুৰত, ফিজিকেল দিছিলোঁ আপোনাৰ বেটেলিয়ন কেম্পত, লখিমপুৰ 13 বেটেলিয়ন লীলাবাৰী। অনুভৱ বহুত ভাল লাগিছে, দিন হাজিৰা কৰে। আজি 2-3 বছৰ আগৰ পৰাই কৰি আছিলোঁ আৰু। অসম চৰকাৰক ধন্যবাদ জনাইছোঁ স্বচ্ছ আৰু নিশাৰ বাবে চাকৰিটো দিয়াৰ বাবে। মই বহুত এতিয়া ভাল লাগিছে আৰু মোৰ কষ্টৰ ফল মই পাইছোঁ বুলি ভাবিছোঁ আৰু খুব ভাল লাগিছে। মোৰ বহুত ভাল লাগিছে, কষ্ট কৰিছিলোঁ যেনেকৈ তেনেকৈ পাইছোঁ বুলি ভাবি লৈছোঁ আৰু। আছাম কামাণ্ডো বেটেলিয়ন। আপোনাৰ বাহিৰ দিছিলোঁ তেজপুৰত, ফিজিকেল দিছিলোঁ আপোনাৰ বেটেলিয়ন কেম্পত, লখিমপুৰ 13 বেটেলিয়ন লীলাবাৰী। অনুভৱ বহুত ভাল লাগিছে, দিন হাজিৰা কৰে। আজি 2-3 বছৰ আগৰ পৰাই কৰি আছিলোঁ আৰু। অসম চৰকাৰক ধন্যবাদ জনাইছোঁ স্বচ্ছ আৰু নিশাৰ বাবে চাকৰিটো দিয়াৰ বাবে।